নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ। মই দীপিকাই আজি মাছৰ আঞ্জা এখন বনাইছিলোঁ। খাবলৈ ইমান সোৱাদ হৈছিলে, ভাবিছোঁ ৰেচিপিটো আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। এনেকুৱা এখন মাছৰ তৰকাৰী হ'লে আৰু কি লাগে আমাক। সঁচাকৈ খুবেই সোৱাদ হৈছিল খাবলৈ, সেইবাবে আপোনালোকৰ লগতো মই ৰেচিপিটো শ্বেয়াৰ কৰিলোঁ। এয়া দেখিছেনে, মাছ মই ভাজি ল'লোঁ, কিন্তু এই মাছখিনি যে সাগৰীয় মাছ আছিল, যাৰ বাবে বহুত কোমল আছিল। মই কাৰাকৈ ভাজি লৈছোঁ। সাধাৰণতে শাকৰ তৰকাৰীতে হওক, যিকোনো তৰকাৰীতে মাছ দিলে অকণ কমকৈ ভাজি ল'লে ভাল লাগে খাই, কিন্তু মই এইখিনি খুব কাৰাকৈ ভাজিছিলোঁ কাৰণ মাছখিনি খুব কোমল আছিলে। ইফালে এয়া দেখিছেনে, মধুসোলেঙো মই মিহি মিহিকৈ কাটি ল'লোঁ আৰু আলু 3টাও মই বইল কৰি ৰাখিছিলোঁ। মই কিন্তু শাক এনেকৈয়ে কাটোঁ, তেতিয়াহে ভাল লাগে, তেতিয়া মিহি মিহিও হয়। এয়া দেখিছেনে, মোৰ মাছ ভজাও হৈ গ'ল আৰু এতিয়া মই ইয়াতে দিলোঁ চফগুটিকেইটা দি ইয়াত এতিয়া মই মধুসোলেংখিনি দি পেলাই খুব ধুনীয়াকৈ ভাজি ল'ম, যাতে শাকখিনি ধুনীয়াকৈ গলি যায়। এনেও শাকটো তেলত দিয়াৰ লগে লগে গলিয়ে যায়। এতিয়া ইয়াত দিম মই জোখমতে নিমখ আৰু জোখমতে হালধি দি পেলাই এতিয়া এইখিনি মই খুব ধুনীয়াকৈ ভাজিম। আৰু এতিয়া মই ইয়াত আলু যে 3টা মই বইল কৰি থৈছিলোঁ, আলুকেইটা পিটিকি পেলাই ইয়াত ধুনীয়াকৈ দি দিম আৰু এতিয়া এইখিনি খুব ধুনীয়াকৈ ভাজিম, যাতে আলু আৰু শাকখিনি ধুনীয়াকৈ মিহল হৈ যায়। মই আলু আৰু শাকখিনি খুব ধুনীয়াকৈ মই ভাজি ল'লোঁ আৰু ইয়াত মই এতিয়া ভাজি হোৱাৰ পিছত গৰম পানী ব্যৱহাৰ কৰিম। শাকৰ তৰকাৰী বনালে সদায় গৰম পানী ব্যৱহাৰ কৰিব লাগে, তেতিয়া ৰংটো খুব ধুনীয়া হয়। আৰু এয়া দেখিছেনে, মই শাকত পানী দিলোঁ আৰু খুব ধুনীয়াকৈ এতিয়া যেতিয়া তৰকাৰীখিনি উতলিবলৈ আৰম্ভ কৰিলে, এতিয়া ইয়াত মই মাছ দি দিম ভাজি ৰখা, আৰু মাছখিনি দি পেলাই মই গেছটো খুব কম ফ্লেমত কমেও 20 মিনিটমান উতলিবলৈ দিম, কাৰণ মাছৰ আঞ্জা যিমান উতলে সিমানেই সোৱাদ হয়। বিশ্বাস কৰক, আঞ্জাখন খাবলৈ খুব ধুনীয়া হৈছিল। আপোনালোকে হয়তো সকলোৱে এনেকৈ বনায় মধুসোলেং দি। এতিয়া দেখিছেনে, মই 2টা কেঁচা জলকীয়া ফালিও দিলোঁ আৰু দি লগে লগে ঢাকনাখন মাৰি দিলোঁ। খুব ধুনীয়া এটা কেঁচা জলকীয়াৰ গোন্ধ আহে আৰু তৰকাৰীখন অতি সোৱাদ। দেখিছেনে বাৰু তৰকাৰীখনৰ ৰংটো কিমান ধুনীয়া হৈছে। এয়া দেখিছে, মোৰ মাছৰ আঞ্জা ৰেডি হৈ গ'ল। সঁচাকৈ খাবলৈ বহুত ধুনীয়া হৈছিলে। আপোনালোকে মোৰ বাৰু ৰেচিপি ভিডিঅ'বিলাক চাই কেনেকুৱা পায় কমেণ্ট কৰি জনাবচোন। আপোনালোকে বহুতে ভিডিঅ' চাই কমেণ্টো নকৰে, ফ'ল' নকৰে, লাইকো নকৰে, কৰি দিবচোন, ভাল লাগিব তেতিয়া।